सो हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चेनेल केरामत चेनेल ब्लॉग। सो गाइस आज আপোনালোকক লৈ আহিছোঁ বুঢ়াগাঁও টাউনত। সো ইয়াত চাব আপোনালোকে বাজাজ ফাইনেন্স এভেলেবল ইয়াত লিখা আছে আৰু আপোনালোকে ইয়াতে চাব 6টা লাইন আপ গাড়ী লিখা আছে, 6টা আছে ইয়াতে। সো সিটি 100 আছে, পালচাৰ আছে, পালচাৰ 150 আছে আৰু পালচাৰ 125 আছে আৰু আপোনাৰ NS 125 আছে আৰু এইটো বাইক আপোনালোকক দেখুৱাম। সো আপোনালোকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' বন্ধুসকল, ইয়াতে মানে 6টা বাইক আছে। কোনটোৰ পৰা আৰম্ভ কৰিম এইটো? 1 2 3 4 5খন 6খন বাইক আছে। চ' এইটো আছে আপোনাৰ পালচাৰ 125 আৰু এইটো 125, এইটো 125, এইটো 150 হয়, এইটো 125 আৰু এইটো সিটি 100 10X প্লাছ হয় এইটো। চ' এটাকৈ ডিটেইলছ দিবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ব্লগ ভিডিঅ'টা প্ৰথমে সিটি 100ৰ পৰা আৰম্ভ কৰিছোঁ। চ' আপোনালোকে চাওক, আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সকলো। চ' এইটো হৈছে আপোনাৰ 6 ABS হয় আৰু আপোনাৰ 6 ABS আৰু এইটো সিটি 100 10X হয়। চ' আপোনালোকে চাব পাৰিব। চ' আপোনালোকক সন্মুখৰ পৰা দেখাই আছোঁ। চ' এইটো হৈছে সন্মুখৰ পৰা, আপোনালোকে চাই আছে। এইটো টপ মডেল হয়, নতুন আহিছে এইটো। ABS-টো 6 ABS। তো আপোনালোকে চাব পাৰিব। এইটো হৈছে 6 ABS। তো আকৌ আন এটা আৰম্ভ কৰিম। এইটো হৈছে পালচাৰ 125, এইটো আৰম্ভ কৰিম। চ' ব্লগ এইটো দেখুৱাম আপোনালোকক। এইটো আপোনাৰ সিংগল ডিস্ক হয়, এইটো আপোনাৰ সিংগল ডিস্ক হয় এইটো। তো চাব পাৰিব আপোনালোকে, সিংগল ডিস্ক হয়। আৰু এইফালে আছে এইটো। চ' আৰু এটা আনিছিলোঁ, এইটো হৈছে আপোনাৰ পালচাৰ 150, এইটো আপোনাৰ ডুৱেল ডিস্ক হয়, টপ মডেল হয় এইটো। পালচাৰ 150 টপ মডেল এইটো। চ' আপোনালোকে সকলো ডিটেইলছটো দিম, আপোনালোকে চাই থাকক। এইটো এক্সট্ৰিম প্ৰাইচটো হৈছে আপোনাৰ পালচাৰ 125ৰ এক্সট্ৰিম প্ৰাইচটো হৈছে 1,17,376 টকা। এইটো এক্সট্ৰিম প্ৰাইচ। আপোনালোকে অনৰোড প্ৰাইচটো মই ক'ব নোৱাৰোঁ, কাৰণ অনৰোড প্ৰাইচটো ইয়াতে মই কোৱা নাই। তেওঁলোকে আপোনালোকক যিবিলাক ল'ব সেইটো আপোনালোকক কৈ দিব, আপোনালোকে ইয়াতে আহি পেলাই ল'ব পাৰিব। চ' এইটো দেখুৱালোঁ আপোনালোক। আন এটা আছে, এইটো হৈছে আপোনাৰ 125, এইটো একে কণ্ডিশ্যন। এইটো আপোনালোকে, এইটো হৈছে আপোনাৰ নন ডিস্ক, এইটো ডিস্ক নাই, এইটো নন ডিস্ক হয়। এইটোৰ স্পেচটো কম আছে, সেইকাৰণে দেখাবলৈ নোৱাৰিলোঁ আপোনালোকে দেখাবলৈ। চ' আপোনালোকে ইয়াত আহি পেলাই ভালকৈ দেখিবলৈ চেক কৰিব পাৰিব আৰু আগলৈ আহি পেলাই ভিডিঅ'টো বনাব পাৰিম। চ' আপোনালোকে চাই থাকক, এটাকৈ দেখুৱাম আৰু আপোনালোকে ভিতৰত আৰু ষ্টক আছে, সকলো দেখুৱাম। ভিতৰত আৰু ষ্টকটো আছে, মই সকলো দেখিবলৈ চেষ্টা কৰিম। তো আৰু এটা আছে আপোনালোকৰ পালচাৰ 125, এইটো পালচাৰ 125 হয়। এইটো আপোনাৰ ছিংগল ডিস্ক হয়, সকলো ছিংগল ডিস্ক হয়। এইটো আপোনাৰ হেডলাইট হয়, এইটো সন্মুখৰ ইণ্ডিকেটাৰ হয় আৰু এইফালে আপোনালোকৰ পিছৰ এইটো সকলো কিন্তু 6 ABS আছে। এইটো 4 ABS-টো এণ্ড হৈ গৈছে, এতিয়া 6 ABS। চ' আপোনালোকে চাব পাৰিব। আৰু আন এটা আছে এইফালে, এইটো হৈছে আপোনাৰ পালচাৰ 125, এইটো আপোনালোকে চাব পাৰিব। তো নতুন কণ্ডিশ্যনটো ভালেই আছে, তো আপোনালোকে চাব পাৰিব। বলক চালে আপোনালোকে ABS-টো 6 ABS হয়। তো মিটাৰটো এবাৰ দেখাই দিওঁ আপোনালোকক, মিটাৰটো চাওক। এইটো
ফাইনেলি ভিতৰত আহিছোঁ। এইটো হৈছে পালচাৰ 150 টপ মডেল হয় এইটো। চ' আপোনালোকে চাব পাৰিব এইটো। চ' সকলোৱে এইটো আপোনালোকৰ সামনৰ পৰা দেখাই আছোঁ, সন্মুখৰ পৰা দেখাই আছোঁ, আপোনালোকে চাই থাকক। এইটো হৈছে আপোনাৰ সন্মুখৰ পৰা। চ' এইটো ডুৱেল ডিস্ক হয়, টপ মডেল হয় পালচাৰ 152 এইটো। চ' এইটো হৈছে মিটাৰ, হৈছে মিটাৰ। চ' এতিয়া বেক কেমেৰা বেক পিছলৈ দেখুৱাম আপোনালোকক, পিছৰ পৰা চাই থাকক আপোনালোকে। এইটো 6 ABS হয়। আপোনালোকে আহিব পাৰিব ইয়াতে, আমি সকলো ডিটেইলছটো দি দিম ডিছক্ৰিপশ্যনত। চ' আপোনালোকে কণ্টেক্ট কৰি ল'ব তেওঁলোকৰ লগত। আপোনালোকে যিসকলে বাইক ল'ব লাগে তেওঁলোকে কণ্টেক্ট কৰিব পাৰিব। আন এটাত আহিছোঁ, এইটো হৈছে আপোনাৰ পালচাৰ 150 টপ মডেল হয় এইটো। চ' এইটো ৰেড কালাৰ হয়, আপোনালোকে চাই আছে। চ' এইটো পিছৰ ফালে আগলৈ দেখাই আছোঁ, আপোনালোকে চাই থাকক। চ' এতিয়া সন্মুখৰ পৰা দেখুৱাম। চ' স্পেচ নাই সেইকাৰণে দেখিবলৈ নোৱাৰিলোঁ। চ' এইটো অফাৰ দি আছে, মানে 1000 টকা এনে ডিছকাউণ্ট দিছে আপোনালোকক। চ' এইটো কোম্পানীত দিয়া নাই, এইটো তেওঁলোকে দিছে, ডিলাৰৰ দাদাজনে দিছে তেওঁলোকক। চ' আপোনালোকে আহিব পাৰিব ইয়াতে, যিটো পচন্দ সেইটো লৈ যাব পাৰিব। চ' আৰু এটা আছে, এইটো 150 হয়, এইটো আপোনাৰ টপ মডেলি হয়। এইটো আপোনাৰ ডুৱেল ডিস্ক হয়। চ' আপোনালোকে চাব পাৰিব, এইটো বেগৰ পৰা চাই আছে আপোনালোকে। এইটো স্পেচ নাই, আপোনালোকে সন্মুখৰ পৰা দেখাবলৈ নোৱাৰিম। চ' টপ মডেল হয় এইটো। চ' এইটো হৈছে পালচাৰ 125 NS। এইটো আপোনালোকে চাব পাৰিব, স্পেচটো কম সেইকাৰণে দেখাবলৈ নোৱাৰিম। চ' আপোনালোকে পিছৰ পৰা চাওক, এইটো আপোনাক ষ্টাইলিছ বাইক হয়। এইটো আপোনাৰ টপ মডেল হয় 125 পালচাৰ NS। এইটো আপোনাৰ চাই আছে মডেলটো। চ' পিছৰ পৰা দেখুৱাই আছোঁ আপোনালোকে। চ' আপোনালোকে চাব পাৰিব। চ' সন্মুখৰ পৰা দেখুৱাব নোৱাৰিম, কিয়নো আপোনালোকে চাই আছে সন্মুখৰ স্পেচটো নাই। চ' আপোনালোকে পিছৰ পৰা চাই থাকক। চ' আপোনালোকে চাউণ্ডটো শুনাই আছোঁ ষ্টাৰ্ট দি পেলাই। চ' বন্ধুসকল এতিয়া ষ্টাৰ্টটো দি দিছোঁ, আপোনালোকে মিটাৰটো চাব পাৰিব আপোনালোকে। চ' এতিয়া পিছলৈ দেখুৱাম, পিছত আপোনালোকে দেখিব পাৰিব। বন্ধুসকল এতিয়া আপোনালোকে সামনৰ পৰা চাই আছে মিটাৰটো পালচাৰ NS 125ৰ। চ' আপোনালোকে চাউণ্ডটো শুনাম, চাউণ্ডটো চাই থাকক। চ' এতিয়া আপোনালোকে চাউণ্ডটো শুনি আছে। এইফালে আৰু ষ্ট্ৰিকটো আছে, এইফালে আপোনালোকে চাই আছে প্লেটিনা আছে, আৰু আপোনাৰ CD100 আছে, আৰু প্লেটিনা আছে। এইটো আপোনাৰ পালচাৰ 150 আছে। চ' এইটো পালচাৰ 125। এইটো আপোনাৰ CD100 110X হয়। এইটো আপোনাৰ পালচাৰ 125 হয়, এইটো 125। আৰু এইফালে NS 200 আছে, ষ্টকটো ভালে আছে। আপোনালোকে আহিব পাৰি কণ্টেক্টটো কৰিব পাৰিব। চ' সকলো ডিটেইলছটো দি দিম ডিছক্ৰিপশ্যনত। এইটো আপোনাক যে চাই আছে ৰিকুৱেষ্টটো নাই। চ' আজিৰ ভিডিঅ'টো ইমানেই, আপোনালোকে ভিডিঅ'টো চাব পাৰিব। চ' সকলোৱে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিয়ক, পাৰিলে শ্বেয়াৰ কৰিব।